আজি এই পিঠাগুড়িৰ কেকটো বনাবৰ বাবে আমাক প্ৰয়োজন হ'ব পিঠাগুড়ি, চেনি, গাখীৰ আৰু এইটো এটা এভৰিডেৰ পাউডাৰ গাখীৰৰ পেকেট, বেকিং আৰু ৰিফাইন তেল। প্ৰথমতে আমি এই বউলটোত একাপ গাখীৰ দিম। এতিয়া ইয়াতে এই চেনিখিনি দিছোঁ। পৰিমাণটো নিজৰ সোৱাদ অনুযায়ী দিব, কাৰণ মই এবাটিহে পিঠাগুড়ি লৈছোঁ। এবাটি পিঠাগুড়িত মই আধা বাটিতকৈ অকণমান বেছি দিছোঁ চেনিটো। এতিয়া এই চেনিখিনি ভালকৈ মিক্স নোহোৱালৈকে বাতিটোত গুলি থাকিব লাগিব। এতিয়া চেনিখিনি ভালদৰে গাখীৰত মিক্স হোৱাৰ পিছত আমি এই কাপটোতে 3/4 এভাগহে ৰিফাইন তেল দিম। ৰিফাইনখিনি দিয়াৰ পিছত পুনৰ এনেকৈ গুলি দিব। ৰিফাইনখিনি দিয়াৰ পিছত এতিয়া আমি এই পিঠাগুড়ি দিছোঁ। পিঠাগুড়িটো দিয়াৰ পিছত ভালদৰে মিক্স কৰি ল'ব। ভালদৰে পিঠাগুড়িখিনি মিশ্ৰণ কৰাৰ পিছত এতিয়া আমি ইয়াতে এই এভৰিডেৰ পাউডাৰ গাখীৰৰ পেকেটটো দি দিম। পাউডাৰ গাখীৰখিনিও ভালদৰে মিক্স কৰি ল'ব। পাউডাৰ গাখীৰখিনি মিক্স কৰাৰ পিছতেই আপোনালোকে আধা চামুচতকৈও কম বেকিং দিব। বেকিংখিনিও ইয়াত দি ভালদৰে মিক্স কৰি ল'ব। ইয়াত আপোনালোকে ইলাচি গুড়িও দিব পাৰে, নাইবা কিবা ফুড কালাৰবিলাকো দিব পাৰে। ভালদৰে সকলোখিনি মিক্স কৰাৰ পিছত এই মিশ্ৰণখিনি আধা ঘণ্টা সময়ৰ বাবে এনেদৰে ৰাখি দিব। প্ৰায় এই মিশ্ৰণখিনি আধা ঘণ্টা এনেদৰে থৈ দিয়াৰ পিছত আমি 3টা বাতি লৈছোঁ। এই বাতি 3টাত অকণমান ৰিফাইন তেল দি তেলবিলাক বাতিটোৰ চাৰিওকাষে এনেদৰে সানি দিব। এতিয়া এই মিশ্ৰণটো আকৌ এবাৰ হেতাখনেৰে অলপ লৰাই বাতিত এনেদৰে দি যাওক। বাতিটোত একেবাৰে ভৰ্তিকৈ নিদিব, কাৰণ কেকটো অলপ ফুলি আহিবতো। এনেদৰে বাতিকেইটা দি লোৱাৰ পিছত আপোনালোকে এটা চচপেনত অলপ পানী দিব। পানীও বেছি নহয়, অলপ পানী দি তাত এনেদৰে এডাল ষ্টেণ্ড বহাই ল'ব। এতিয়া আমি বাতিকেইটা এনেদৰে দি যাম। বাতিকেইটা এনেদৰে দিয়াৰ পিছত আমি চচপেনৰ ঢাকনাখন দি প্ৰায় 25 মিনিটমান সময় কেককেইটা সিজিব দিম। আমাৰ কেককেইটা হৈ গৈছে। এতিয়া আমি বাতিটোৰ পৰা উলিয়াই দেখাম। আপোনালোকে বাতিটো যেতিয়া সিজি যাব কেকটো, তাৰপিছত ভালদৰে ঠাণ্ডা হ'বলৈ দিব। তাৰপিছত এনেদৰে হাতেৰে হেঁচি বাতিটো এনেকৈ উভতাই অলপ হাতেৰে প্ৰেছ দিব। এয়া চাওক, বহুত ধুনীয়া হৈছে এইটো। এতিয়া মই আপোনালোকক কেকটো কাটি দেখাইছোঁ।
বহুত ধুনীয়া হৈছে। আপোনালোকে ঘৰতে বনাই চাব। সকাম চকাম থাকিলে এনেদৰে ভকতকো দিব পাৰে খাবলৈ।